আমাৰ কাৰো লগত শত্ৰুতা নাই ইউপিপিএলৰ লগতো আমাৰ শত্ৰুতা নাই বিপিএফৰ লগতো আমাৰ শত্ৰুতা নাই কাৰো লগত আমাৰ শত্ৰুতা নাই যে মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা বিটিচিত এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই কোনো ধৰণৰ ইয়াতে অশান্তিৰ সৃষ্টি হোৱা নাই খালিংদুৱাৰ সমষ্টিত আজি নিৰ্বাচনী সভাত বৰষুণকো নেওচি বতৰ বেয়া ফিল্ডত বোকা হৈ আছে তথাপিতো আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ সভালৈ আহিছে মই সকলোকে মোৰ নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছো শ্ৰদ্ধা ৰাইজ আপোনালোকৰ উপস্থিতিয়ে আমাক সাহস দিয়ে আপোনালোকৰ শক্তিয়ে আমাক শক্তি প্ৰদান কৰে আৰু আপোনালোকৰ উপস্থিতিয়ে আমাক প্ৰেৰণা প্ৰদান কৰে অযুত শক্তিৰে আগুৱাই যাবলৈ সাহস দিয়ে আমি মুদৈবাৰী আৰু হৰিচিঙাত সভা কৰিছিলোঁ তাতেও জনসমুদ্ৰ আৰু আজি মোৰ দিনটোৰ দ্বিতীয়খন সভা খালিংদুৱাৰতো ইমান সুন্দৰ সভা আজি মই ক'ব পাৰোঁ যে দুইটা পৰিষদীয় সমষ্টিত বিজেপি জিকিবই তাত কোনো সন্দেহ নাই বিজেপি নিশ্চিতভাৱে জয়লাভ কৰিব শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে 2014 চনৰ আগতে আমাৰ বিটিচিৰ পৰিৱেশ কেনেকুৱা আছিলে গোষ্ঠীগত সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষ বোমা বিস্ফোৰণ গুলি বৰ্ষণ আৰু মানুহৰ মাজত নিৰাপত্তাৰ অভাৱ 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ আহে আৰু বিটিচিত স্থায়ী শান্তি আনিবৰ বাবে তেখেতে কাম আৰম্ভ কৰে 2020 চনত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু 2021 চনত আপোনালোকৰ আশীৰ্বাদত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰোঁ 4.5 বছৰ পিছত আপোনালোকৰ সন্মুখত থিয় হৈ এই কথা মই নিশ্চিতভাৱে দাবী কৰিব পাৰোঁ যে মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা বিটিচিত এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই কোনো ধৰণৰ ইয়াতে অশান্তিৰ সৃষ্টি হোৱা নাই প্ৰথম 5 বছৰ আমাৰ লক্ষ্য আছিল বিটিচিলৈ শান্তি আহিব লাগে আজি আমাৰ এই খালিংদুৱাৰ সমষ্টি এই সমষ্টিত আমাৰ বড়ো ৰাইজে বাস কৰে অসমীয়া ভাষী ৰাইজ আছে বঙালী ভাষী ৰাইজ আছে ৰাভা আদিবাসী ৰাইজ আছে মুছলমান সমাজৰ ৰাইজ আছে গোৰ্খা আছে বিভিন্ন জাতি উপজাতিৰে আমাৰ খালিংদুৱাৰ সমষ্টি আৰু বিটিআৰ নিৰ্মাণ হৈছে মোৰ প্ৰচেষ্টা আছিল যে প্ৰথম 5 বছৰ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত শান্তি আহিব লাগে আমাৰ মাজত অবিশ্বাসৰ বাতাবৰণ নোহোৱা হ'ব লাগে ইজনে সিজনৰ ওচৰ চাপি আহিব লাগে আজি 5টা বছৰত আমি সেই কৰ্মযজ্ঞ আমি শান্তিৰ যি কপৌ তাক আমি বিটিচিলৈ আনিবলৈ সক্ষম হলো এতিয়া আমাৰ লক্ষ্য অহা 5 বছৰৰ আমাৰ পৰিকল্পনা যে বিগত 5 বছৰত শান্তি যদি আমাৰ লক্ষ্য আছিল অহা 5 বছৰত আমাৰ লক্ষ্য হৈছে বিটিচিৰ জীৱনলৈ বিকাশ আৰু উন্নয়নৰ নতুন গংগা নমাই অনা অসমৰ আটাইতকৈ বিকশিত অঞ্চল হিচাপে আমি বিটিআৰত নিৰ্মাণ কৰা
আৰু সেই উদ্দেশ্যলৈ আমি বিটিআৰত এইবাৰ নিৰ্বাচনত জপিয়াই পৰিছো বহুতে মোক সোধে যে কাৰোবাৰ লগত মিত্ৰতা হ'ব নেকি আমাৰ কাৰো লগত শত্ৰুতা নাই ইউপিপিএলৰ লগতো আমাৰ শত্ৰুতা নাই বিপিএফৰ লগতো আমাৰ শত্ৰুতা নাই কাৰো লগত আমাৰ শত্ৰুতা নাই কিন্তু আমাৰ লক্ষ্য এইবাৰ এটাই যে পদুম ফুলৰ ছবিত আমি ভোট দিব পাৰিব লাগিব আৰু পদুম ফুলৰ ছবিত আমি ইলেকশ্যনত বিজয়ী হ'ব লাগিব আৰু সেইবাবে শ্ৰদ্ধা ৰাইজ আমি এইবাৰ ইলেকশ্যনত বিজেপি হিচাপে আমি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম খেলিব লাগে নে নাই বিজেপিয়ে ইলেকশ্যন লাগে নে নাই বিজেপিক ভোট দিব নে নাই একদম পাক্কা বিজেপি জিকিব শ্ৰদ্ধা ৰাইজ আজি মোক মানুহে সোধে যে বিটিচিত কৰিবলগীয়া কাম কি আছে মই এটাই কথা বুজি পাওঁ যে বিটিচিত আমি এনেকে কাম কৰিব লাগিব যে বিটিচিত যাতে কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে শ্ৰদ্ধা ৰাইজ আমি এইখন অসমৰ বাসিন্দা আমি বিটিচিৰ গৌৰৱী বাসিন্দা আমি বড়ো হ'ব পাৰো আমি অসমীয়া ভাষী হ'ব পাৰো বঙালী ভাষী হ'ব পাৰো আমি ৰাভা আদিবাসী হ'ব পাৰো কিন্তু আমি বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰো আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব শ্ৰদ্ধা ৰাইজ বিটিচিৰ ইলেকশ্যনত আমি এটাই উদ্দেশ্য লৈ ইলেকশ্যনত নামিছো যে বিটিআৰত যাতে কেতিয়াও কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে